আজি চুঙাত মাংস বনাম। চাওক মাংস এইটো আদা নহৰু জলকীয়া আৰু এইটো আপোনাৰ পিঁয়াজ, এইটো নিমখ, এইখিনি বস্তু ৰেডি কৰিলোঁ। এতিয়া মই চুঙাটো লৈ আহিম। এইটো জলকীয়া দিলোঁ, তাৰপিছত আপোনাৰ নহৰু দিলোঁ 1 চামুচ। তাৰ মাংস কেই কেজি হ'ব? 1 কেজি হ'ব না? 1.5 কেজি মাংস। 1 চামুচ আপোনাৰ আদা দিলোঁ আৰু 1 মুঠা পিঁয়াজ, 2 মুঠা, বাস হৈ গ'ল। এতিয়া নিমখ দিম। এইটো নিমখ, এইটো বাঁহৰ চুঙা লৈ আহিছোঁ, এনেকৈ কাটি লৈছোঁ। কাঠিটো তলত এইটো ফুটা আছে নেকি? এইটো নিমখ, বন্ধু এজনে হেল্প কৰি আছে। নিমখ দিলোঁ, বাছ যিখিনি লাগে আৰু বাছ। এইখিনি মিঠাতেল দিব লাগিব নেকি? মিঠাতেল আনিলোঁ, মিঠাতেল। এইটো আজি চুঙাত মাংস হ'ব। মিঠাতেল দিলোঁ, হৈ গ'ল না আৰু অলপ দিয়ক? বঢ়িয়া। এতিয়া সানি দিম, চাব। ইয়াৰ পিছত এনেকৈ ৰাখিলোঁ, একদম পূৰা কালাৰিং হৈ গ'ল। এতিয়া ঢাকি থৈ দিম, এইটো দি ঢাকি থৈ দিম। ঢাকি থোৱাৰ পিছত আপোনাৰ এতিয়া কলপাত লাগিব, কলপাত আনি আছোঁ। কলপাতৰ ব্যৱস্থা কৰা হ'ব, তাৰপিছত ভৰাই দিম। কলপাতটো এতিয়া ছাইডত কাটিম। এইটো মোচাৰি অলপ তেনেকৈ কাটিম বস্তুটো। এইটো অলপ শুকাই ল'ব কলপাতটো। নহয় বেছি নহয়, মটৰ চাব ভাল হ'ব। অলপ এনেই লেলি বল নহ'লে মচমচীয়া হৈ থাকে। মাংসটো সোমাওঁ এতিয়া। এনেকৈ মাংসটো সোমাব লাগিব। সোমাই আছোঁ মাংসটো। এনেকৈ সোমাব লাগে। সোমাই দিয়াৰ পিছত সোমোৱাৰ পিছত মামা এনে কোৱাৰ ৰেস্কিউটো তুমি 3-4 মান মানে চেনেলত দিছ নেকি? সেইটো নহয়, এটা চেনেলতে দিছোঁ, কিন্তু ভিডিঅ'টো তোমাৰ কিবা এটা শ্বৰ্ট ভিডিঅ' ৰিলতো দিছ নেকি? ফেচবুকত দিছোঁ মই। ইউটিউবতো দিছোঁ, ফেচবুকতো দিছোঁ। এতিয়া সোপাটো বনাই ল'লোঁ কলপাতেৰে। এতিয়া সোপাটো মাৰি দিম। ঢিলা হ'ব নেকি? যিখিনি লাগে আৰু এইটোৰ কাৰণে মাংসটো ভৰাই দিছোঁ। পূৰা গললৈকে মাংসটো সোমাই দিছোঁ। খাই কিন্তু বহুত টেষ্টি হ'ব বন্ধুহঁত। খানা চানা হ'লে আপোনালোকে এনেকৈ মাংসটো পূৰা ধুনীয়াকৈ আদা নহৰু দি পিঁয়াজ জলকীয়া দি পেলাই ধুনীয়াকৈ বনাই ল'ব। ধুনীয়াকৈ সোপাটো দি দিছে মজা। পূৰা একদম স্ক্ৰু টাইপ মানে টাইট কৰি দিছে আছে। বাছ হৈ গ'ল। বাছ, থেংক ইউ। আৰু বনাম এতিয়া, সেইটো বনাম। মাংস আছে আৰু এভেইলেবল মাংস ৰখি আছে। কলপাত দি ঢাকি দিছোঁ। এইখিনি মাংস পূৰা বনাম আৰু মজাকৈ বনাম। জুই আছে, দুইফালে জুই জ্বলাই দিছোঁ। চাওক এনেকৈ এজনে ভাজি বনাই আছে। ঠিক আছে বন্ধুহঁত, এতিয়া জুইত পুৰিলোঁ। পুৰাৰ পিছত আমি মাংসখিনি ঢালি ল'ম। আমি কিবা পাত্ৰ এটাত ঢালি লোৱাৰ পিছত আমি পিঁয়াজ, তাৰপিছত মিঠাতেল কি লাগে আমি দি থাকিম। চাই থাকক, আপোনালোকে আশা কৰোঁ ভাল লাগিব ভিডিঅ'টো। এতিয়া পূৰা ভিতৰত মাংসখিনি হিট হৈ গৈছে, মাংসখিনি ওলাই আছোঁ। এইটো চাওক, মাংসখিনি দেখা পাই আছে। মাংস ওলাই দিলোঁ।
ভিতৰত অলপ সিজোৱাৰ পিছত অলপ মানে তেলটো ওলাই আছে। মাংসটো এনেকৈ ওলাই দিলোঁ। ওলোৱাৰ পিছত চাওক কি ধুনীয়া কালাৰ হৈছে। খোৱাটো বহুত টেষ্টি হ'ব। আপোনালোকে ঘৰত বা কোনোবা খানা চানাত এনেকৈ আধা কেজি বা 1 কেজি মাংস ধুনীয়াকৈ এনেকৈ চুঙাত ভৰাই খাই জুতি ল'ব, কেনেকুৱা টেষ্টি, বহুত টেষ্টি হয়। এইটো আমাৰ ছাৰৰ বাৰ্থডে হিচাপে আমি খানা এটা খাই আছিলোঁ। এতিয়া ছাৰে কৈছে যে চুঙাত মাংস পুৰ, গতিকে আমি চুঙাত মাংস পুৰিলোঁ। খাই বহুত টেষ্টি হৈছে। ইয়াত পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছত আপোনালোকে দেখা পাব আমি কি দিওঁ। অলপ জলকীয়া দিম, কেইটামান জলকীয়া, কেঁচা জলকীয়া কাটি দিম। 3টা চুঙাত মাংস ভৰাইছিলোঁ। এটা চুঙাতে আধা কেজিকৈ মাংস ধৰে। কোমলীয়া বাঁহ লৈ আহিব। কোমলীয়া বাঁহটো হ'লে আপোনাৰ পটককৈ পৰি নাযায়। তলত অলপ জুই দিব। জুই দিয়াৰ পিছত একেবাৰে জুইত নিদিব। জুইত দিলে আপোনাৰ বাঁহটো পুৰি যাব। ছাইডত দি থৈ দিব। এনেকৈ আমি অলপ নিমখ দিম, অলপ জলকীয়া কাটি দিছোঁ, পিঁয়াজ দিলোঁ আৰু অলপ পিঁয়াজৰ কালাৰটো কি মজাৰ কালাৰ হৈছে চাওক। তাৰপিছত অলপ যিখিনি লাগে মিঠাতেল দিম। মিঠাতেল অলপ দিলোঁ। মিঠাতেল দিয়াৰ পিছত আপোনাৰ এতিয়া অলপ মাংসটো মিক্সিং কৰি দিম। বঢ়িয়াকৈ মিক্স কৰি দিলোঁ, যাতে মিঠাতেল, পিঁয়াজ, জলকীয়া এইবিলাক চব একগোট হৈ যায়, ধুনীয়া হৈ যায়। তাৰপিছত এতিয়া টেষ্ট কৰা হ'ব। টেষ্ট কৰাৰ কাৰণে চাওঁ, 2 পিচমান টেষ্ট কৰোঁ কেনেকুৱা হৈছে। খাই চাওঁ। বহুত মজা হৈছে, বহুত টেষ্টি হয়। গতিকে আপোনালোকে খাই চাব।